টংলাত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ দাবী যুৱ পৰিষদৰ সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ বিশেষ কাৰ্যনিৰ্বাহক সভা এখন আজি টংলাত সম্পূৰ্ণ হৈ যায়। সমাগত বিটিচি নিৰ্বাচনত সংগঠনটিয়ে গ্ৰহণ কৰিবলগীয়া ভূমিকা আৰু সাংগঠনিক দিশৰ ওপৰত বিশেষভাৱে ঠাই পোৱা আলোচনাত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশসমূহৰ ওপৰতো আলোচনা কৰা হয়। সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সভাপতি তীৰ্থৰঞ্জন গোস্বামীৰ সভাপতিত্বত টংলা হোটেল পেৰাডাইছত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত সভাত ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা টংলাত অনুষ্ঠিত হৈছে আৰু আমি বিগত দিনত বহুদিনৰ পৰাই আমি দাবী উত্থাপন কৰি আহিছোঁ যে বিটিচিত থকা বিভিন্ন ব্ৰাহ্মণ অৰ্থাৎ বঙালী ব্ৰাহ্মণ, নেপালী ব্ৰাহ্মণ, মাৰোৱাৰী ব্ৰাহ্মণ, বিহাৰী ব্ৰাহ্মণ, অসমীয়া ব্ৰাহ্মণ এই সামগ্ৰিক এই ব্ৰাহ্মণ একত্ৰিত হৈ আমি বহুদিনৰ পৰা দাবী জনাই আহিছোঁ যে আমাৰ এখন উন্নয়ন পৰিষদৰ দৰকাৰ, যিহেতুকে আমি সাধাৰণ জাতিৰ অন্তৰ্ভুক্তিৰে কিছু কথা আমি কিছু সুবিধাৰ পৰা বঞ্চিত হওঁ। আমাৰ ল'ৰা ছোৱালীসকলে যথেষ্ট অসুবিধাৰ পৰা বঞ্চিত হৈছে। কলেজৰ পঢ়া পাতি পিছৰ পৰা আদি কৰি আজি চাকৰিৰ কাৰণে যিবিলাক হেৰি কাটিব লাগে সেইবিলাকৰো যথেষ্ট পইচাৰ দৰকাৰ হয়। গতিকে আমি সাধাৰণ জাতি হিচাপে সেইফালৰ পৰা বঞ্চিত হৈছোঁ। তাৰ লগে লগে আমাৰ কাৰণে যদি কোনো স্পেচিয়েল কথা নাথাকে, বিটিচিত বা উন্নয়ন পৰিষদৰ ব্যৱস্থা নাথাকে, তেতিয়াহ'লে আমাৰ এই জনগোষ্ঠীটো ক্ৰমান্বয়ে অৰ্থনৈতিক আৰু সামাজিক দিশত যথেষ্ট অৱহেলিত হৈ অহা পৰিলক্ষিত হৈছে আৰু তাৰ কাৰণে আমি ব্ৰাহ্মণ উন্নয়ন পৰিষদ এখনৰ সদৰে দাবী উত্থাপন কৰিছোঁ। অন্যান্য জাতি জনগোষ্ঠীসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাউন্সিল বা চৰকাৰখনৰ ব্যৱস্থা হাতত লৈছে, এইটো ভাল হবে আৰু সেইকাৰণে আমিও বিচাৰোঁ যে বিটিচিত বিশেষকৈ বিটিচি উন্নয়নৰ কাৰণে বা বিটিচিত থকা ব্ৰাহ্মণসকলৰ উন্নয়নৰ কাৰণে এখন সুন্দৰ উন্নয়ন পৰিষদৰ ঘোষণা কৰিছে। আমাৰ বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ সাংগঠনিক কোনো ধৰণৰ ডিচিজন হোৱা নাই, যদিও আমাৰ ব্ৰাহ্মণ জনগোষ্ঠীটোৰ সমস্যাৰ যিয়ে পৰ্যালোচনা কৰিব, যিয়ে ইস্তাহাৰ প্ৰকাশ কৰিব, যিয়ে আমাক গুৰুত্ব সহকাৰে আমাক জীয়াই ৰখাৰ কাৰণে, আমাৰ আৰ্থিক সামাজিক দিশ উন্নয়নৰ কাৰণে যিয়ে ব্যক্ত কৰিব, যাৰ পৰিচয় হাতত থাকিব, সেইসকল প্ৰাৰ্থীক আমি নিশ্চয় সমৰ্থন কৰক, সেইসকল প্ৰাৰ্থীক পজিটিভত নিশ্চয় আমি থাকিম। ৰিপৰ্ট অৰূপ বড়ো, টংলা, নিউজ 24 বড়োলেণ্ড।